বাস্তুশাস্ত্ৰ অনুসৰি কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয় আৰু সেই ঘৰখনত দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰাটো বাদেই এবাৰ ঘূৰিও নাচায়। ফলত ঘৰখন দুখীয়া হৈ পৰে, ঘৰখনত অভাৱ আৰু নাটনিয়ে কুলাই পাচিয়ে নধৰা হয়। সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত বঞ্চিত হ'ব লগা হয়। এনে কেইবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া হয়। সেয়া হৈছে মকৰাৰ জাল। ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰাৰ জালেৰে ভৰি থাকিলে আহিব লগা ধন সম্পদ হাত লগাৰ আগে হেৰাই যায়। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে অশুভ শক্তিয়ে ঘৰখনত মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে। ভঙা আইনা। ঘৰত ভঙা আইনা বা কাঁচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদাৰ্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব। বাদুলিৰ বাহ। ঘৰৰ চুকত বাদুলিৰ বাহ লোৱা আৰু বাহ নললেও ঘৰলৈ বাদুলিৰ অহা যোৱা অমংগল। এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব আৰু ঘৰখনত সদায় কাজিয়া পেচাল লাগি থাকিব বুলি কোৱা হয়। দেৱাল বা ছাদ ফটা। ঘৰৰ দেৱাল বা ছাদ ফাটিছে বা এৰি গৈছে তেতিয়াহলে তেনেকৈ বহুদিন নাৰাখিব। ইয়াক সোনকালে মেৰামতি কৰাই ল'ব, নহলে ঘৰখনত অশুভ শক্তিয়ে বাহ ল'ব আৰু ধন, অৰ্থ, গৃহত প্ৰৱেশ কৰা পথ বন্ধ হৈ যাব। ঘৰখনত অপায় অমংগল কাজিয়া পেচালেৰে ভৰি পৰিব। পানীৰ টেপ। টপ টপকৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনেহলে সোনকালে মেৰামতি কৰাই ল'ব, নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। কিয়নো এনেহলে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টপ টপকৈ হাতৰ পৰা ওলাই যাব আৰু যিমান চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, আহিছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক। ধন্যবাদ। জয় অসম।